কাৰ্বি সাহিত্য সমিতি পৰিষদৰ অধিৱেশন কক্ষত অনুষ্ঠিত ২৩২তম অধিৱেশন। জিৰিকেন্দ্ৰৰ কাৰ্বি লাম্মেট আমে ২৭তম বাৰ্ষিক অধিৱেশনৰ যুদ্ধকালীন প্ৰস্তুতি বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ সন্দৰ্ভত জিৰিকেন্দ্ৰৰ অভ্যৰ্থনা কমিটিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক কমিটিৰ জৰুৰী বৈঠক। বনভোজ প্ৰেমীৰ বাবে ভাল খবৰ। পিকনিকৰ বতৰৰ আগে আগে CM তুলিয়াম ৰংহাঙে উন্মোচন কৰিলে টকমকাৰ পাকলংকামৰ নতুন গেট লগতে কেইবাটাও নিৰ্মাণৰ আধাৰশিলা। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। কাৰ্বি সাহিত্য সমিতি পৰিষদত সোমবাৰে অনুষ্ঠিত হৈ যায় ২৩২তম শীতকালীন অধিৱেশন। পৰিষদৰ অধ্যক্ষ লংকি টিমুঙৰ অধ্যক্ষতাত অনুষ্ঠিত অধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ আগে আগে প্ৰাক্তন বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু লোকসভাৰ প্ৰাক্তন অধ্যক্ষ হেমানাথ চাটাৰ্জীৰ সোঁৱৰণত ১ মিনিট সময় মৌনতা অৱলম্বন কৰি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয়। প্ৰয়াত নেতা দুগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে অধিৱেশনৰ কাম কাজ আৰম্ভ হয়। অধিৱেশনত সকলো কাৰ্যবাহী সদস্য আৰু MSC-সকলৰ উপস্থিতিত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে শীতকালীন অধিৱেশনত পৰিষদৰ অধীনৰ বিভিন্ন বিভাগৰ অধীনত ইতিমধ্যে চলি অহা আঁচনিৰ কাম কাজৰ ক্ষেত্ৰত বিভিন্ন বিষয়ত সদনত আলোচনা বিলোচনা কৰে। যদিও বিষয়সমূহৰ উপস্থাপনৰ সময়ত সদনত শাসকীয় বিৰোধী কোনো সদস্য অথবা শাসকীয় দলৰ কোনো কাৰ্যবাহী সদস্য তথা সদস্যৰ তৰফৰ পৰা কোনো প্ৰশ্ন অৱতাৰণা নোহোৱাত অধিৱেশনখন সুকলমে আৰু শীঘ্ৰে সম্পন্ন হয়। সন্মানীয় সদস্যসকলৰ যিটো প্ৰশ্ন নাই, প্ৰশ্ন নাথাকাৰ কাৰণে আজি যিটো কমিটিৰে সেই কাৰ্যসূচী আজি কৰিব আৰু চেষ্টা প্ৰশ্ন সুধিলেহে আমি উত্তৰবিলাক দিব পাৰিম। গতিকে এতিয়া প্ৰশ্নৰ কোনো সোধা নাই। মই সন্মানীয় সদস্যবিলাকক মই ৰাতিও কৈছোঁ যদি নেক্সট ছেশ্যন হয় যাতে কাৰ্বি আংলঙৰ অভাৱ অভিযোগৰ কথা আমাৰ নিজৰ দলৰ ভিতৰত হ'লেও সেইবিলাকক সুধিব লাগিব। প্ৰশ্ন সুধিলে আমি ৰিপ্লাই দিব। যে কাৰ্বি আংলঙৰ কিমান পুঁজি আহিছে, কাৰ্বি আংলঙৰ কিয় কাৰণে ইমাৰ্জেঞ্চি ইয়াত কাম কৰাইছে, টেণ্ডাৰ নোহোৱাকৈ কিয় কাৰণে ইয়াত পিছত টেণ্ডাৰ হৈছে, আগতীয়াকৈ কিয় কাম কৰাইছে, সেই গোটেই ৰুলছবিলাকৰ আমি পবিত্ৰ সদনত আমি সেই উত্তৰবিলাক দিব পাৰোঁ। যে সেই গোটেইখিনি গাইডলাইন আমি মংগল ইংহি ৰিপৰ্ট কাট নিউজ। পশ্চিম কাৰ্বি আংলঙৰ জিৰিকেন্দ্ৰত কাৰ্বি লাম্মেট আমে ২৭তম বাৰ্ষিক অধিৱেশনৰ বাবে চলি আছে যুদ্ধকালীন প্ৰস্তুতি। ২০১৯ চনৰ ২১ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া ৪দিনীয়া বাৰ্ষিক অধিৱেশনটিৰ বিভিন্ন কাৰ্যসূচীৰ সন্দৰ্ভত আলোচনা বিলোচনাৰ লগতে চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ বাবে জিৰিকেন্দ্ৰত অভ্যৰ্থনা কমিটিৰে দেওবাৰে অনুষ্ঠিত হৈ যায় এক জৰুৰী বৈঠক। কাৰ্বি লাম্মেট আমে কেন্দ্ৰীয় কমিটিৰ সভাপতি সুৰেন কামছাৰ পৌৰোহিত্যত অনুষ্ঠিত বৈঠকত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বিষয়া সদস্য আৰু অভ্যৰ্থনা সমিতিৰ বিষয়া সদস্যৰ মাজত পৰিচয় পূৰ্বৰ পিছতে কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক কামসিং ৰংহাঙৰ উদ্দেশ্যে ব্যাখ্যাৰে শুভাৰম্ভ কৰা হয়। বৈঠকত বিশেষভাৱে ৪দিনীয়া অধিৱেশনত কি বিষয়সমূহৰ ওপৰত অধিক গুৰুত্ব দি কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰাৰ লগতে অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰিবলগীয়া অতিথি তথা গণ্যমান্য ব্যক্তিৰ এক তালিকা প্ৰস্তুত কৰা হয়। অভ্যৰ্থনা কমিটিৰ তৰফৰ পৰা সমূহ কাৰ্যসূচী ৰূপায়ণৰ বাবে সৰ্বমুঠ ৩৫ লাখ টকা আনুমানিক ব্যয় ধাৰ্য কৰাৰ কথা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহৰ বিষয়া সদস্যসকলৰ আগত জানিবলৈ দিয়ে। লগতে অধিৱেশনৰ বিভিন্ন অনুষ্ঠানৰ সফল ৰূপায়ণৰ বাবে প্ৰয়োজনীয় সহায় সহযোগিতা আগবঢ়াব পৰা ব্যক্তি তথা সংগঠনৰ তালিকাও প্ৰস্তুত কৰে বৈঠকত। হয়,
পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ প্ৰচুৰ পৰ্যটনৰ সম্ভাৱনা থকা মনোমোহা জিৰিকেন্টেঙৰ অধিৱেশনটি সফল ৰূপায়ণৰ বাবে তৎপৰ উঠিছে অভ্যৰ্থনা সমিতি তথা স্থানীয় বহু সচেতন আৰু কাৰ্বি সাহিত্যপ্ৰেমী ৰাইজ। আহি আছে বনভোজৰ বতৰ। এবাৰ বনভোজপ্ৰেমী লোকসকলৰ বাবে এবাৰ ভাল খবৰ। পিকনিক বতৰ আৰম্ভ হোৱাৰ আগে আগে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে উন্মোচন কৰিলে নৱনিৰ্মিত গেট। ডকমকাৰ পাকলংকাম অৰ্থাৎ ভেলুঘাট দিক্ৰুত বনভোজস্থলীলৈ সোমোৱাবলগীয়া পথত নৱনিৰ্মিত গেট উন্মোচন কৰাৰ লগতে স্থাপন কৰিলে কেইবাটাও নিৰ্মাণৰ আধাৰশিলা। হয়, কাৰ্বি আংলঙৰ সুন্দৰ পাকলংকাম অৰ্থাৎ ভেলুঘাট জলপ্ৰপাত চাবলৈ তথা বনভোজস্থলীলৈ যাবলৈ হ'লে বনভোজ প্ৰেমীসকলে নৱনিৰ্মিত এই তোৰণখনেৰে তলেৰে যাব লাগিব। আকৰ্ষণীয় এই গেট অৰ্থাৎ তোৰণখন দেওবাৰে উন্মোচন কৰিলে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। ৰংহাঙে লগতে স্থাপন কৰে কেইবাটাও নিৰ্মাণৰ আধাৰশিলা। ইয়াৰ ভিতৰত আছে চিচি ইণ্টাৰলকিং পেভমেণ্ট পথ হানচেগাঁৱৰ পৰা মহামায়া মন্দিৰলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আদি। এই সকলোবোৰ 2017-18 বৰ্ষৰ পঞ্চম ৰাজ্যিক বিত্তীয় পুঁজিৰ অধীনত নিৰ্মাণ কৰা হ'ব। সৰ্বমুঠ ব্যয় হিচাপ নিৰ্ধাৰিত কৰা হৈছে 80.84 লাখ টকা। উল্লেখ্য, এই অনুষ্ঠানত পৰিষদৰ অধ্যক্ষ লংকি টিমুং, কাৰ্যবাহী সদস্য ক্ৰমে জগত সিং ইংটি, অমৰ সিং টিছো, প্ৰদীপ টিফুচা, তৰেন্দ্ৰ বৰ্ভ, ৰাজু টিছো প্ৰমুখ, MSC মংগল সিং টিমুং, VDC অধ্যক্ষ হৰেণ সিং ইংলঙকে ধৰি বহু বিশিষ্ট নেতা তথা স্থানীয় ৰাইজ উপস্থিত থাকে। মন্দিৰ লাইট একলেম বঞ্জি এফান সোলাৰ লাইট লাবাংকে স্কিম ইয়ং सोलर लाइट जब के कारण के लिए लिया डिमांड के इले तो आसाम गवर्नमेंट पे मिनिस्टर पे चिंगबाई लोनीली चिंगबाई पे नामक कार्बी आंगलों के लासन में के ले कारण के ले आरंग दो पिकला जे सिंहासन पे चेंगलो लादाख मुगासों पे चेंगलो हालों आती पे चेंगलो कोरगांतिया कॉन्सेंसी पेनाना कॉन्सेंसिया लों कार्बी आंगलों को अतो कानो আনহাতে মহামায়া পৰিষদ সমষ্টিটোৰ বিভিন্ন দিশত উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি এই সমূহ কাৰ্য ৰূপায়ণ কৰিবলৈ ওলাইছে পৰিষদৰ বিজেপি চৰকাৰে। পিকনিক স্পট ইয়াতে বহুত ওচৰত পোৱা জেগা ইয়াত আৰু বাহিৰৰ পৰা বহুত আহে বছৰৰ ভিতৰৰ পৰা। এই বছৰৰ যেতিয়া 2018-19 কাৰণে আমি নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰীলৈকে ইয়াত মানুহে আহে। মাৰ্চলৈকে আহে, যেতিয়ালৈকে বৰষুণ নপৰে তেতিয়ালৈকে মানুহ আহে আৰু বেলেগ বেলেগ ঠাইৰ পৰা আহে। নৰ্থ ইষ্টৰ ভিতৰত আটাইতকৈ পিকনিক স্পটৰ বনভোজৰ ঠাই আমাৰ কাৰ্বি আংলং আছে। পকা পানীমূৰ পৰা আৰম্ভ কৰি কাংখিলাংচলৰ পৰা পাকলংকামৰ পৰা আৰম্ভ কৰি চিলনিয়ানৰ পৰা আৰম্ভ কৰি আৰু কাইপলাংচ, কাকজান, এই গোটেইখিনি পিকনিক স্পটৰ আমাৰ কাৰ্বি আংলঙতে আছে। এই কাৰ্বি নৰ্থ ইষ্টৰ ভিতৰত আটাইতকৈ টুৰিষ্ট স্পট আছে কাৰ্বি আংলং। গতিকে এই বছৰৰ যিটো নেকি 2018-19 আপ টু মাৰ্চলৈকে যিবিলাকৰ বেলেগ বেলেগ ঠাইৰ পৰা যাতে ইয়াত পিকনিক খাবলৈ আহে মানুহ, ফেমিলি পিকনিক হয়। মংগল ইংহি ৰিপৰ্ট, কাট নিউজ। বড়ো চুক্তি অষ্টম দফাৰ অনুসৰি কাৰ্বি আংলং আৰু ডিমা হাছাওৰ দৰে ষষ্ঠ এলেকাত বসবাস কৰি অহা বড়োসকলক কেন্দ্ৰ কৰি যি প্ৰস্তুত তাক তীব্ৰ প্ৰতিবাদ জনাইছে দুই পাৰ্বত্য জিলা কেইবাটাও দল সংগঠনে। এই বিষয়ক কেন্দ্ৰ কৰি ASDC, KSA, KNCয়ে আহ্বান কৰে এক যৌথ সংবাদমেল। কেন্দ্ৰই এই প্ৰস্তাৱৰ প্ৰতিবাদ জনাই 12 নৱেম্বৰ যৌথ সংগঠনে পালন কৰিব চেমছন সিং ইংটি স্মৃতি পাৰ্কৰ সন্মুখত অৱস্থান ধৰ্মঘট। বড়ো চুক্তি অষ্টম দফাৰ আধাৰত দুই পাৰ্বত্য জিলা কাৰ্বি আংলং আৰু ডিমা হাছাও পাৰ্বত্য জিলাত বসবাস কৰা বড়োসকলক ষষ্ঠ অনুসূচীৰ তালিকাত অন্তৰ্ভুক্তৰ বাবে কেন্দ্ৰীয় গ্ৰহণ কৰা প্ৰস্তাৱৰ তীব্ৰ প্ৰতিবাদ জনাই ASDC, KSA আৰু KNCৰ যৌথ সংগঠনে 12 নৱেম্বৰত পালন কৰিব অৱস্থান ধৰ্মঘট কাৰ্যসূচী।
প্ৰস্তাৱিতৰ বিৰুদ্ধে পাৰ্বত্য জিলা দুখনৰ পাৰ্বত্য সকলো জনগোষ্ঠীৰ একতা সংহতি আৰু শক্তিশালী স্থিতি প্ৰদৰ্শনৰ বাবে সমূহ জনগোষ্ঠীসকলৰ লগতে সকলো নিৰ্বাচিত প্ৰতিনিধি ৰাজনৈতিক নেতাকৰ্মীসকলক ধৰ্ণাত অংশ লোৱাৰ আহ্বান জনোৱাৰ লগতে পাৰ্বত্য জিলা দুখনৰ বসবাস কৰা বড়োসকলৰ পাৰ্বত্য অনুসূচীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে কেন্দ্ৰীয় প্ৰস্তাৱ শীঘ্ৰে উঠাই লোৱাৰ দাবী তুলিছে কেন্দ্ৰীয় চৰকাৰক সামাজিকভাৱে অৰ্থনৈতিকভাৱে আৰু অৰ্থনৈতিকভাৱে পিছপৰা সেইবাবে তেওঁলোকক বিশেষ এটা প্ৰটেকশ্যনৰ ব্যৱস্থা কৰা হৈছে এতিয়া বড়োসকলকো যদি পাহাৰীয়া জনজাতিসকলৰ লিষ্টত যদি অনা যায় তেতিয়াহ'লে স্বাভাৱিকতেই প্ৰথম কথা এতিয়া পাহাৰীয়া জনজাতিসকলৰ যিটো ৰাইটছ আছে যিটো অধিকাৰ আছে তাত মুখ্যম আঘাত অনা হ'ব গতিকে এই মুখ্যম আঘাতৰ পৰা আমি নিজকে বচাব খুজিছোঁ এইকাৰণে আমি ক'ব খুজিছোঁ যে যি বড়ো জনজাতি যিসকল প্লেইনছ ট্ৰাইব হিচাপে আছে তেওঁলোক প্লেইনছ ট্ৰাইব হিচাপে থাকক সময় হৈছে এটি বাণিজ্যিক বিৰতিৰ Kopili Family Restaurant, a fine dining restaurant, the most flavorable and exciting meals made with passion. Ethnic cuisine like Indian tandoori, Chinese, Pan-Asian and Karbi kitchen. Special food items like seafood dishes, fish and prawns are served. Pork special like barbecue pork spare ribs and Northeast style pork curry. Also, the restaurant does catering order for parties, events, wedding, etc. It also offers free home delivery services. Distance and minimum order. Within 2 kilometers, rupees 500, 2 to 5 kilometers, 700, and 7 to 10 kilometers, rupees 2,500. For queries and services, contact at 6901312934 or 6901312930. Kopili Family Restaurant, 4th floor, HRSA Complex, Dharamnala Road, Difu, near Bazar, India. Hurry up, hurry up. Hero Company gives you a beautiful opportunity to have any kind of scooty or bike with the best help of easy loan facility. Also, it will be covered up with best driving comfort, best mileage, easy spot finance, best looks, etc. Service accessories and spare parts are available here. Please contact nearest authorized dealer. SMV Motors opposite of DIG Bungalow, Difu Manje Road, Karbi Anglong, Difu. For more queries, please contact 9613731109 or 9101147818. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Come on, come on. Grand opening of Bazaar, India. A shopping mall consisting of various quality of genswear, ladies wear, kids wear, and tremendous quality of household items, accessories, etc.
beautiful main market, old LIC building, Karbi Anglong, Assam. Looking for your needs? Visit Bazaar India. বিৰতি পিছত পুনৰ বাতৰি মজিয়াত তিনচুকীয়া ঢলাশদিয়াৰ সংঘটিত ঘটনাক লৈ সতৰ্ক ধনশিৰিস্থিত অসম আৰক্ষী বিভাগ ঘটনাক লৈ সমগ্ৰ ৰাজ্যত এক উত্তপ্ত পৰিস্থিতি উদ্ভৱ হোৱাৰ মাজতে ধনশিৰিস্থিত আৰক্ষী বিভাগে স্থানীয় লোকসকলৰ মাজত অনুষ্ঠিত কৰে সজাগতা সভা একাংশ দুৰ্বৃত্তৰ দ্বাৰা ঢলাত সংঘটিত নাৰকীয় হত্যাকাণ্ডৰ সমগ্ৰ অসমক জোকাৰি পেলাইছে ইফালে এনআৰচিক লৈ উত্তাল বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে ঢলাশদিয়াত সংঘটিত উক্ত দুখজনক ঘটনাই সুস্থ তথা চিন্তাশীল ব্যক্তিক ভবাই তুলিছে এই ঘটনাক কেন্দ্ৰ কৰি আহিবলগীয়া দিনবোৰত যাতে সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি নহয় তাৰ বাবে সতৰ্ক হৈছে একাংশ সচেতন মহল এই ক্ষেত্ৰত এখোজ আক্ৰমণোৱা হৈ ধনশিৰি আৰক্ষী বিভাগে সোমবাৰে স্থানীয় সচেতন একাংশ ব্যক্তিসকলক লৈ অনুষ্ঠিত কৰে এক সজাগতামূলক সভা ধনশিৰি আৰক্ষী চকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এন বৰা পৌৰোহিত্যত ধনশিৰিস্থিত ডিমাচা সাংস্কৃতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত সম্প্ৰতি ঢলা দুৰ্ভাগ্য তথা কৰুণ ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ লগতে এই ঘটনাক লৈ বৃহত্তৰ ধনশিৰি এলেকাত সুদীৰ্ঘ দিনৰে পৰা একেলগে বসবাস কৰি অহা সম্প্ৰদায় তথা জাতি জনগোষ্ঠীসকলৰ মাজত যাতে কোনো ভুল বুজাবুজি নহয় আৰু কোনো উচতনিমূলক মন্তব্যৰে পৰিস্থিতি উত্তাল নকৰে তাৰ বাবে সকলোকে সচেতন থকাৰ আহ্বান জনোৱাৰ লগতে কৰবাত কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা বা ঘটি থকা অৱস্থাত দেখা মাত্ৰে ততালিকে আৰক্ষীক জনাবলৈ অনুৰোধ কৰে উল্লেখ্য সভাত নতুনকৈ যোগদান কৰা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হীৰকজ্যোতি দাসেও অংশ লয় ধনশিৰিৰ পৰা টিংকু ডিফুচাৰ ৰিপৰ্ট কাট নিউজ ঐক্য শান্তি আৰু ভাতৃত্ববোধ গঢ়াৰ দূৰদৰ্শী চিন্তা ভাৱনাৰে দেওবাৰে বকলিয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এক বাৰেৰহণীয়া সাংস্কৃতিক সমাৰোহ ডিএলএডত অধ্যয়নত শিক্ষাৰ্থীসকলে নৱাগত আদৰণি সভাৰ মাধ্যমেৰে সকলো জাতি জনগোষ্ঠীৰ এক বৰ্ণিল কাৰ্যসূচী গ্ৰহণ কৰে প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীসকলে গুণগত শিক্ষা গ্ৰহণৰ লগতে সমাজৰ সকলো স্তৰৰ লোকসকলে যাতে জাতীয় কৃষ্টি সংস্কৃতিৰ প্ৰতি দায়বদ্ধ কৰাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি সেই দিশত অধিক গুৰুত্ব প্ৰদান কৰে আয়োজক সমিতিয়ে কাৰ্বি বড়ো অসমীয়া আদি কৰি বিভিন্ন জনগোষ্ঠীয় সংস্কৃতি সমাৰোহেৰে সমাজলৈ এক শুভবাৰ্তা প্ৰেৰণ কৰে শিক্ষয়িত্ৰীসকলে অনৈক্যৰ মাজত ঐক্য প্ৰতিষ্ঠাৰ বাবে শিক্ষক শিক্ষয়িত্ৰীসকলে সদায় প্ৰচেষ্টা অব্যাহত থাকিব লাগিব বুলি উপস্থিত সুধীবৃন্দই মন্তব্য কৰে উল্লেখ্য দেওবাৰে উক্ত কাৰ্যসূচীত প্ৰায় 600 শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে It's like water, it has no color, it has no shape, no taste, but it is important for life. সেয়েহে আমাৰ শিক্ষকসকলে যিহেতু গোটেই সমাজখনৰ ধৰণী স্বৰূপ সেয়েহে আমাৰ চৰকাৰে চিন্তা কৰিছে যে শিক্ষকসকলে যদি ট্ৰেইনিং প্ৰশিক্ষণপ্ৰাপ্ত হয় তেতিয়াহ'লে আমাৰ শিক্ষা সমাজটো ভাল হ'ব যিহেতু শ্ৰেণীকোঠাতে আমাৰ শিক্ষাৰ এজন শিশু গঢ়ি উঠে সেই চৰকাৰে আমাক নতুনকৈ এটা গাইডলাইন দিছে 1986 এপি এক্ট মতে প্ৰতিজন শিক্ষকে পৰিৱৰ্তিত শিক্ষা সমাজৰ লগত তেওঁ নিজকে পৰিৱৰ্তন কৰিব লাগিব সেই আজিৰ যুগত যিটো শিক্ষা ব্যৱস্থা হৈছে বৰ্তমান সময়ত ট্ৰেইনিংটো খুব উপযোগী সেয়েহে আমাক এতিয়া ডিএলএড কৰিবৰ কাৰণে চৰকাৰে এটা নিৰ্দেশনা দিছে চৰকাৰ নিৰ্দেশনা পালন কৰি আমিও আজি ডিএলএড হাওড়াঘাটৰ পৰা গৌতম চন্দ্ৰ লম্বুদৰ পৰা ৰিপৰ্ট কাট নিউজ
চুঙাজান ব্যাপ্তিষ্ট গীৰ্জাত উলহ মালহেৰে উদযাপন কৰা হয় গীৰ্জাখনৰ সোণালী জয়ন্তী বৰ্ষ গোলাঘাট জিলাৰ অন্তৰ্গত চুঙাজানত 1968 চনত স্থাপিত এই গীৰ্জাখনৰ সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী নিহাং কাৰ্বি আংলং ব্যাপ্তিষ্ট এছ'চিয়েশ্যনৰ উদ্যোগত অনুষ্ঠিত কৰা হয় নিহাং কাৰ্বি আংলং ব্যাপ্তিষ্ট এছ'চিয়েশ্যনৰ উদ্যোগত অনুষ্ঠিত গোলাঘাটৰ চুঙাজানত অনুষ্ঠিত এই সোণালী জয়ন্তী বৰ্ষ কাৰ্যসূচী 3 নৱেম্বৰ দিনা নাম পঞ্জীয়ন বিভিন্ন প্ৰান্তৰ পৰা সোণালী জয়ন্তী বৰ্ষ উদযাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰা অতিথিসকলক পুৱা আদৰণি আৰু সন্ধিয়া 5 বজাৰ পৰা চকমে ব্যাপ্তিষ্ট গীৰ্জা পেষ্টৰ পলে ইংটি পৌৰোহিত্যত অনুষ্ঠিত সভাত নিহাং কাৰ্বি আংলং ব্যাপ্তিষ্ট এছ'চিয়েশ্যনৰ কাৰ্যনিৰ্বাহক সম্পাদক ৰেভাৰেণ্ড বেণ্টিং টেৰণৰ দ্বাৰা ঈশ্বৰৰ বাণী তথা কথাৰ ওপৰত ভাষণ দিয়ে দ্বিতীয় তথা অন্তিম দিনা কাৰ্যসূচী অনুসৰি পুৱা 10 বজাৰ পৰা পেষ্টৰ বাবুৰাম ৰংফাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত সম্পাদক কাহেৰাত ফাংচৈ অতিথিসকলক অভিবাদন জনায় আৰু সোণালী জয়ন্তী বৰ্ষৰ আধাৰশিলা স্থাপন কৰে লগতে উপস্থিত ৰাইজৰ আগত সুন্দৰ ভাষণ প্ৰদান কৰে সম্পাদক কাহেৰাত ফাংচৈ তাৰ পিছত ৰং থেয়াং ব্যাপ্তিষ্ট গীৰ্জা পেষ্টৰ ৰেভাৰেণ্ড লৰেন্স ইংটি বাইবেল পাঠ কৰে আৰু সোণালী জয়ন্তী বৰ্ষ সন্দৰ্ভত ভাষণ প্ৰদান কৰে অৱশেষত নিহাং কাৰ্বি আংলং ব্যাপ্তিষ্ট এছ'চিয়েশ্যনৰ যুৱক যুৱতীসকলৰ দ্বাৰা মধুৰ সংগীত পৰিৱেশন আৰু আংজক ব্যাপ্তিষ্ট গীৰ্জাৰ যুৱক যুৱতীসকলৰ দ্বাৰা পৰম্পৰাগত নৃত্য পৰিৱেশন কৰি উপস্থিত সমূহ দৰ্শকক আপ্লুত কৰে আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ